নমস্কাৰ বন্ধু বান্ধৱীসকল, লাহি এণ্ড ৰক্তি ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মইনো কেনেদৰে মচন্দৰী পিটিকা খাওঁ। এয়া দেখিছেনে বা মচন্দৰী কিমান ওলাই আছে। আমাৰ বাৰীখন গোটেইখন মচন্দৰী আছে বুলি ক'লেও বেয়া নহয়। সেয়ে মই মাজে সময়ে মচন্দৰী পিটিকা খাই থাকিলোঁ। এইবাৰ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মই কেনেদৰে মচন্দৰী পিটিকা খাওঁ। এয়া এটা বাতি লৈ এতিয়া মই অলপমান মচন্দৰী বাতিটোত ছিঙি লৈছোঁ। বাতিটোত ছিঙি এতিয়া মই মচন্দৰীখিনি অলপ দেৰিৰ কাৰণে পানীত তিয়াই ৰাখিম। পানীত অলপ দেৰি তিয়াই ৰখাৰ পাছত মই এটা বাল্টি লৈ তাত কেইবাবাৰো খচি মচন্দৰীখিনি মই ধুই ল'ম। এনেদৰে কেইবাবাৰ ধোৱাৰ পাছত এটা চচ লৈ চচত মই চেপি মচন্দৰীখিনি ভৰাই লৈছোঁ। এতিয়া এনেদৰে ভৰাৰ পাছত মই গেছটো জ্বলাই তাৰ ওপৰত চচটো পাতি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিব লাগিব, নহ'লে মচন্দৰীখিনি জ্বলি যোৱা চান্স থাকিব। ইয়াত মই অলপো পানী ব্যৱহাৰ নাই কৰা। এতিয়া মই কেইফুটামান নহৰু আৰু অলপমান আদা লৈ পেষ্ট বনাই লৈছোঁ। এনেদৰে পেষ্ট বনোৱাৰ পাছত অলপ সিজি যোৱা মচন্দৰীখিনিৰ ওপৰত দি লৰাই দিম। এতিয়া কেইটামান জলকীয়া দি লৈছোঁ। মোৰ লগত কেঁচা জলকীয়া নথকাৰ কাৰণে মই শুকান কেঁচা জলকীয়াকে দি লৈছোঁ। এনেদৰে দিয়াৰ পাছত মই মচন্দৰীখিনি লৰাই দিছোঁ। এইদৰে এতিয়া মোৰ মচন্দৰীখিনি হৈ গৈছে। এয়া দেখিছেনে মোৰ মচন্দৰী ৰেডি। এনেদৰে খাই চাবচোন, মচন্দৰীখিনি খাই বহুত ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।